সুকুমার দেবনাথ জিন্দাবাদ, আগমা মহিলারি জিন্দাবাদ, রবিরাম সেন নাচারি স্যার জিন্দাবাদ, সুকুমার জিন্দাবাদ জিন্দাবাদ। মানে শিলবাড়ি গ্রামে আমাকে নিমন্ত্রণ করছিল। আমি শ্রী সুকুমার দেবনাথ, চিতলাতে আমার বাড়ি। আর শিলবাড়ি গ্রামে আসার পরে এইখানে দেখলাম এত রাইস, মানে খুব ভালো লাগলো দেখার পরে। তাদের দুঃখ বেদনা সব শুনলাম। শোনার পরে আমি এইখানে মানে উনিদের একটা রাস্তা আছে, বহুত জরাদীর্ণ রাস্তা, সেই রাস্তাটা বানাই দিব বলে বলছি। আর 1 কিলোমিটার রাস্তা। আর উনিদের একটা ঈদগার মাঠ আছে, কবরস্থান মাঠ আছে, ওই কবরস্থানেরও একটু মানে ডিস্টার্ব আছে, হয়তো উনিরা করতে পারতেছে না। সেইখানে আমি 2000 ইটা দিলাম, প্লাস 25 বস্তা সিমেন্ট দিলাম। আরও যদি আমার কিছুদিন পরে হয়তো আমার সুসময় আসে, তাইলে পরে এই গ্রামের যা সমস্যা আছে আশা করি 90% সমস্যা আমি সমাধান করে দিব। আর এই গ্রামের রাইজকে দেখে আমার খুব ভালো লাগছে, খুব খুব ভালো লাগছে। সুকুমার দেবনাথ আমার গ্রাম আইসে বিবিএফের হইয়া, হয়তো আমার গ্রামে আর কবরস্থানের জন্য 2000 ইট দিবে, 25 ব্যাগ সিমেন্ট দিবে, আর একটা রাস্তা করিয়া দিবে। আর আমরা বিবিএফের লোক, আর ওনারা আমরা ভালোবাসি আর ভোট দিব। আমার আইসে লোকটা খুব ভালো, আমার গার কাম করবো, আর আমরা সব বিবিএফে আসি বা থাকবো। কড়াইতলা গাঁৱৰ যিখানি ৰাস্তা আছে, সেই ৰাস্তাটো আমি গাড়ী লৈ অহাত বহুত মুস্কিল হৈছে, বহুত কষ্ট কৰি আহিলোঁ। আর কেতিয়াবা যদি সিহঁতৰ কোনোবা মানে ডেলিভারি হয়, তেতিয়া ইহঁতৰ লৈ যাওয়া বহুত টান। তেতিয়াও মানে আজি 5-10 বছৰমান হ'ল এই ৰাস্তাটো বনোৱা নাই। তো শুনা পাইছোঁ ৰাস্তাটো চেংচন হৈছে, সেইকাৰণে হয়তো 1 বছৰ লাগিব, অহা বছৰ হ'ব। তো সেইকাৰণে মোক গাঁৱৰ মানুহে চবে ক'লে বোলে এই ৰাস্তাটো যদি অলপ আমাক ৰিপেয়াৰিং কৰি দিয়ে তেনেহ'লে আমি খুব সুখী হ'ম। সেইকাৰণে আমি ৰাইজৰ ওচৰত মানে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ বোলে আমি 15 দিনৰ ভিতৰত এই ৰাস্তাটো চেনগেবেল দি ৰোলাৰ মাৰি দি একদম সূক্ষ্ম সুন্দৰ বনাই দিম। মানে 1 বছৰৰ কাৰণে আৰামছে যাব, 1 বছৰ পিছততো এইটো ৰাস্তা নতুন কৰি হৈ যাব। আর আমার রবিরাম স্যারে সেংশন দিব বুলি কৈছে রাইজক। তো সেইকাৰণে ময়ো মানে স্যারও বহুত ভাল কথা কৈছে, আর এইকাৰণে মই মানে চেনগেবেলেৰে মানে কমপ্লিট কৰি দিম। আৰু এই শিৱ মন্দিৰ বাবাৰ যে মন্দিৰ আছে, সেই মন্দিৰত মই মানে 50 বস্তা সিমেণ্ট দিম বুলি কৈছোঁ। যেতিয়া ছাদ ঢালাই কৰিব তেতিয়া মোৰ তাত গ'লে মই 50 বস্তা সিমেণ্ট দি দিম, এইটো ৰাইজক মানে কৈছোঁ আৰু কি। আমার এই ফকিরারাম পরিষদীয় সমষ্টির বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ দেৱনাথ ছাৰ আমাৰ মাজত আহি পিছে। আমাৰ এইখন কড়াইতলা নাটপৰা গাঁও। তো তেখেতে ৰাইজৰ লগত আৰু এদিন আহিছিল খবৰটো দিয়াৰ কাৰণে। তো তেখেতে কথা দি গৈছে মই আজি কম সময়ত আহিলোঁ, এটা সময় লৈ ৰাইজৰ লগত বহিম। তো আজি গোটেইখিনি ৰাইজক সৌভাগ্যক্ৰমে তেখেতৰ কথা শুনা পাই গোটেইখিনি ৰাইজ আহি তেখেতৰ সন্মুখত বহিছে। তেখেতৰ বক্তব্যখিনি ৰাখাত আমাৰ ৰাইজে যথেষ্ট আশাবাদী আৰু সন্তুষ্টি প্ৰকাশ কৰিল। আমাৰ ৰাইজৰ ফালৰ পৰা যিখিনি অভাৱ অভিযোগ এইখিনি বিস্তাৰিতভাৱে আলোচনা হ'ল, আৰু তেখেতে ৰাইজক কথা দি দিয়ে যে 15 দিনৰ ভিতৰত আমাৰ গাঁৱৰ যি ৰাস্তাৰ শোচনীয় অৱস্থা, তেখেতে মানে যিখিনি পৰিমাণত তেখেতে কাম কৰিলে ৰাইজে সুচল অৱস্থা পায়, সেই হিচাপত ৰাস্তাখিনি বনাই দিয়াৰ কথা এটা প্ৰতিশ্ৰুতি দিলে। আৰু বাবাৰ মন্দিৰ আমাৰ যিহেতু নিৰ্মীয়মান অৱস্থাত আছে, আধৰুৱা হয়, এইখিনি কামত তেওঁ কৰি দিয়াৰ কথা কৈছে, কিন্তু সময় সাপেক্ষে কৰিব, কাৰণ আজিৰ দিনত এইখিনি কৰি দিয়া হয়তো ইমান সম্ভৱ নহয়। তথাপিও তেখেতে কৈছে জিকি গ'লেতো কি কৰে কৰিব তেখেতে, আৰু যদি ৰাইজে জিকেও নিদিয়ে তথাপিও তেখেতৰ প্ৰতিশ্ৰুতি 50 বস্তা চিমেণ্ট তেখেতে মন্দিৰৰ নামত ছাদ ঢালাইৰ সময়ত দিম বুলি প্ৰতিশ্ৰুতি আগবঢ়ালে। আৰু ৰাইজে তেখেতৰ যিখিনি বক্তব্য খুব অন্তৰৰ পৰা চুই যোৱা বক্তব্য যেন অনুভৱ কৰিছে, আৰু ৰাইজেও তেখেতক হিয়া উজাৰি ভাল পোৱাৰ এটা মনোভাৱ প্ৰদৰ্শন কৰিছে। আমি সকলোৱে আশা কৰিব পাৰিছোঁ ছাৰে আগন্তুক দিনত টিকেট কনফাৰ্ম হওক, ভগৱানে তেখেতৰ মনোকামনা পূৰ্ণ কৰক, চিফ ছাৰে তেখেতকে আগবঢ়াওক টিকেটখন, আৰু ৰাইজে যাতে এইখিনি তেখেতক সময়ত ৰাইজৰ যিখিনি মূল্যৱান ভোট সেইখিনি দি পেলাই ৰাইজৰ অভাৱ অভিযোগখিনি পূৰণ কৰিব পাৰে, সেইখিনি ৰাইজে যথেষ্ট আশাবাদী। আৰু ছাৰৰ প্ৰতিশ্ৰুতি দিলে ময়ো ৰাইজৰ কাম কৰাৰ কাৰণে আজি মই বাবা
ভোলেনাথৰ ওচৰত কথা দিলোঁ আপোনালোকৰ যথেষ্ট কাম কৰি দিয়াত মই কেতিয়াও কুণ্ঠাবোধ নকৰিম। তো সেইখিনি কোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু সভাখন কৰি খুব ভাল লাগিল।